নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। ময়ো ভালে আছোঁ। আৰু মই আছোঁ বৰ্তমান এখন পথাৰৰ মাজত, য'ত ধান খেতি কৰিছে। এতিয়া মানে জানুৱাৰী মাহ চলি আছে। এতিয়া জানুৱাৰী মাহত ইয়াত ধান খেতি কৰিছে। চ' আপোনালোকক দেখাম এবাৰ খেতিডৰা কেনেকুৱা হৈছে। আৰু উভতৰীয়া ধান খেতি, এয়া হায়দৰাবাদৰ খেতি হয় দেই, অসমৰ খেতি নহয়, হায়দৰাবাদৰ হয়। এয়া হায়দৰাবাদত কৰিছে খেতি। এতিয়া আমাৰ অসমতো ধান চান কাটি হ'লেই, কিন্তু ইয়াত খেতি লগাইছে এতিয়া। আৰু এই দুটা আগত দেখিছেনে, মৰা চৰাই দুটা আছে খেতিৰ আগত। এই দুটা মৰা চৰাই ভালকৈ ধৰিব পৰা নাই বাৰু আপোনালোকে। কেমেৰা জুম কৰি দিলে ফাটি যাব যে, মই বেছিকৈ জুম কৰি দিয়া নাই। এইটো এটা মৰা চৰাই হয়। আৰু এইফালে পিছফালে এইবিলাক বিল্ডিং আছে। আৰু ইয়াতে আমি আছোঁ। আৰু মই অকণ ওলাই আহিলোঁ এনেই ইয়াতে টাইম পাছ কৰিম বুলি, আৰু খেতিডৰা অকণমান চাওঁ বুলি ভাল লাগিলে। যিহেতু আমি গাঁৱলীয়া মানুহ, খেতি পথাৰ ভালেই লাগে। চ' ওলাই আহিলোঁ অকণমান খেতিডৰা চাম বুলি। এয়া চাওকচোন আপোনালোকে, ইমান ধুনীয়া হৈছে খেতিডৰা। কিন্তু বৰষুণ হোৱা নাই এতিয়ালৈকে। বৰৰ পানী দি কৰিছে খেতি। এইডৰা খেতি বহুত আগলৈকে আছে। এইফালে তালৈকে কৰিছে। এইফালে মেইন ৰাস্তা আছে। চ' মই আহিলোঁ অকণমান চাম বুলি, আৰু আপোনালোককো দেখাই দিলোঁ। কেনেকুৱা লাগিছে জনাব দেই খেতিখিনি চাই। এইখিনি খেতি কৰিছে ইয়াতে চাওক, ভাল হৈছে খেতিখিনি। এইখিনি পিছফালে যিখিনি বিল্ডিং আছে, ইয়াতে আমাৰ ৰুম, ইয়াতে থাকোঁ আমি। এইফালে এইখিনি কাষত এইখিনি জংঘল আছে। জংঘলখিনি সিপাৰে মেইন ৰাস্তা আছে। এইটো হাইৱে হয়। এইফালে গাড়ী মটৰ অহা যোৱা কৰে। আৰু ইয়াতে আমি আছোঁ, ভাল লাগে থাকি বহুত এইখিনি ঠাইত। দেখিছেনে? তালৈকে খেতিয়ে হয় গোটেইখিনি। যিমান পিছলৈকে আছে মানে এইখিনি খেতি হয়। অকণ জুম কৰি দিম ৰ'ব। বৰষুণৰ পানী নোহোৱাকৈ কৰিছে দেই খেতি। অকল বৰৰ পানী দিয়ে কৰিছে খেতিখিনি। ইয়াত বছৰত 3বাৰমান খেতি হয়। আৰু বেছি দিন নালাগে, 3মাহমানৰ পিছতে আকৌ কাটিব হয়েই মানে। দেখিছে? এইখিনি এতিয়া লগাইছেহে মানে। এইখিনি অকণ সৰু হৈ আছে, এইখিনি এতিয়া লগাইছেহে। জাষ্ট এইখিনি লগাইছেহে মানে। আৰু ইয়াৰ পিছৰখিনি হৈছে কেইদিনমান লগোৱা। চ' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি ক'ব, আৰু লাইক এটা কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু মোক আগবাঢ়ি যাবলৈ সকলোৱে যেন সহায় কৰে। শেষত সকলোকে ধন্যবাদ।